মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সৰ্বনাম পদ আৰু ইয়াৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম পদ বোলে। উদাহৰণস্বৰূপে, ৰাম এজন ভাল ল'ৰা, তেওঁ গান গায়। ইয়াত দ্বিতীয় বাক্যটোত থকা তেওঁ শব্দটো প্ৰথম বাক্যৰ ৰামৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছে। ৰাম হৈছে বিশেষ্য পদ, গতিকে তেওঁ হৈছে সৰ্বনাম পদ। সৰ্বনাম পদ 4 প্ৰকাৰৰ: ব্যক্তিবাচক সৰ্বনাম, বিশেষণ সৰ্বনাম, কালবাচক সৰ্বনাম আৰু স্থানবাচক সৰ্বনাম। ব্যক্তিবাচক সৰ্বনাম: ব্যক্তি বা প্ৰাণীবাচক বিশেষ্যৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে ব্যক্তিবাচক সৰ্বনাম বোলে। যেনে মই, তুমি, তাই, ই, সি ইত্যাদি। এই শব্দকেইটা ব্যক্তিৰ নামৰ সলনি ব্যৱহাৰ কৰা সৰ্বনাম পদ, গতিকে এইকেইটাক ব্যক্তিবাচক সৰ্বনাম পদ বুলি কোৱা হয়। বিশেষণ সৰ্বনাম: যিবিলাক সৰ্বনাম পদ বিশেষ্যৰ আগত বহি বিশেষণৰ দৰে কাম কৰে তাকে বিশেষণ সৰ্বনাম বোলে। যেনে তেনেকুৱা, এনেকুৱা, ইমান, সিমান ইত্যাদি। কালবাচক সৰ্বনাম: কাল বা সময়ৰ সলনি ব্যৱহাৰ হোৱা সৰ্বনামকে কালবাচক সৰ্বনাম বোলে। যেনে এতিয়া, তেতিয়া, তাহানি, আজি ইত্যাদি। স্থানবাচক সৰ্বনাম: যিবোৰ সৰ্বনাম পদ স্থান বুজোৱা বিশেষ্যবোৰৰ সলনি ব্যৱহাৰ কৰা হয় তাকে স্থানবাচক সৰ্বনাম বোলে। যেনে ইয়াত, তাত, য'ত, ক'ত ইত্যাদি। আশা কৰোঁ তোমালোকে আজি ভিডিঅ'টোৰ পৰা সৰ্বনাম পদৰ বিষয়ে কিছু হ'লেও বুজি পালা। গতিকে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ' আৰু পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।